নমস্কাৰ বন্ধুসকল, আজি আমি গৈ আছো ভৈৰৱকুণ্ড বুলি এটা জেগাত, যিটো আপোনাৰ অসমৰ এখন বৰ ধুনীয়া ঠাই, উদালগুৰি ডিষ্ট্ৰিক্টত আছে। জেগাটোৰ লগত আপোনাৰ ইণ্ডিয়া আৰু ভূটান বৰ্ডাৰ, লগতে অসম আৰু অৰুণাচল বৰ্ডাৰ, এই দুটা সংলগ্ন হৈ আছে। তো আমি গৈ আছো আজি তালৈ জেগাটো এক্সপ্ল'ৰ কৰিম বুলি। বহুত দূৰৰ পৰা মোৰ বন্ধু এজনে তালৈ মাতি আছিলে, জেগাটো আহিবি বোলে, চাই ভাল পাবি, অফৰোডিং কৰিবলৈ জেগা আছে। তো বলক আপোনালোকৰ লগত যাওঁ, আজি জেগাটো এক্সপ্ল'ৰ কৰোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি আজি যোৰহাটৰ পৰা তেজপুৰ হৈ ওৰাং যাম। ওৰাঙৰ পৰা দুটা ৰাস্তা আছে, এটা ৰাউতা হৈ পেলাই আপুনি ভৈৰৱকুণ্ড যাব পাৰিব, আৰু এটা ৰাস্তা আছে ওৰাঙৰ পৰা সোঁ চাইডে ফাটি যায় আপোনাৰ মাজবাট হৈ পেলাই অৰুণাচলৰ এটা জেগা বালিমু বুলি, এই বালিমু হৈ পেলাই আপুনি ভৈৰৱকুণ্ড যাব পাৰিব। এইফালে যোৱাৰ কাৰণটো হ'ল কি, ধৰক আপুনি পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্যখিনি উপভোগ কৰি যাম বুলি ভাবিলোঁ। এতিয়া আমি বালিমু জাষ্ট পাম, আৰু ইয়াৰ পৰা বালিমু 3 কিলোমিটাৰ বুলি লিখা আছে। আমি এতিয়া বালিমু চেকগেটখন ক্ৰছ কৰিছোঁ। ইয়াত আপোনাৰ ৰখাওঁতে ভৈৰৱকুণ্ড যাওঁ বুলি ক'লে কোনো ILPৰ প্ৰয়োজন নাই, কিন্তু যদি চিধা আপোনালোকে অৰুণাচলৰ ভিতৰলৈ যায় তেতিয়াহ'লে ইয়াতে ILPটো টেষ্ট কৰে। গেটখনৰ পৰা প্ৰায় 200 মিটাৰ আহি এই আগৰ লেফ্ট ছাইডৰ ৰাস্তাটোৱেদি আমি ভৈৰৱকুণ্ড যাব পাৰিম। ইয়াত আৰু এখন চেকগেট দেখিছোঁ, কিন্তু আমাক ইয়াত নৰখালে। মোৰ সোঁফালে থকা এইখনেই হৈছে অৰুণাচলৰ ভৈৰৱী নদী। আমি এতিয়া গৈ আছোঁ আপোনাৰ ধনচিৰি ৰিজৰ্ট বুলি এখন ৰিজৰ্টত। অলৰেডি ফোনত বুকিং কৰা আছে। এতিয়া আমি পাইছোঁহি উনলা বজাৰ ভৈৰৱকুণ্ড, আৰু মোৰ সন্মুখত যিটো আপুনি সৰুকৈ দলংখন দেখিছে, লগতে এইটো হৈ গ'ল আপোনাৰ ধনচিৰি ইৰিগেশ্যন প্ৰজেক্ট। এতিয়া আমি ৰিজৰ্টলৈ গৈ লওঁ, ৰিজৰ্টত চেক ইনটো কৰি লওঁ। কৰাৰ পিছত আহি আপোনালোকক এই প্ৰজেক্টটোৰ সুন্দৰ দৃশ্যখিনি দেখাম। বৰ ধুনীয়া, চাই থাকক ভিডিঅ'টো। ধনচিৰি ইৰিগেশ্যন প্ৰজেক্টৰ পৰা ৰিজৰ্টখন প্ৰায় 2 কিলোমিটাৰমান হয়। অলপ আগত আমি ৰিজৰ্টখন পামেই আৰু। ৰিজৰ্টখনত আমি এতিয়া এণ্ট্ৰি কৰিছোঁ। হেৰি ৰুমৰ প্ৰাইচ হেৰিটো চাওঁ। 3000 আছে, 3000 আৰু 2000। কাৰ মোৰ নাম বিমল নাৰ্জাৰী, মই ধনচিৰি ৰিজৰ্টত থাকোঁ। মই ইয়াৰে লোকেল মানুহ। মোৰ ফোন নম্বৰ হৈছে 8011343684। নামটো কোৱাচোন প্ৰথমতে। দিদম দৈমাৰী ছাৰ, মোৰ নাম দিদম দৈমাৰী। এইফালে অৰুণাচল যায়, এইফালে ভূটান। এতিয়া আমি গৈ আছোঁ ভূটান বৰ্ডাৰটো ন? এইটো ইণ্ডিয়া গেট। ইণ্ডিয়া গেট পাৰ হৈ কিনে ভূটান যাব লাগিব। এতিয়া আমাৰ এইটো পাৰ হ'ব দিব নাই? গাড়ীটো পাৰ হ'ব নিদিয়ে, মানুহটো পাৰ হ'ব নিদিয়ে। গাড়ীটো ইয়াতে থ'ব লাগিব ন? ইয়াতে আপোনাৰ ইণ্ডিয়াৰ যিখন গেট, ইয়াৰ পৰা অলপ দূৰ খোজকাঢ়িলে আমি ভূটানৰ গেটখন পাম।
গেটটো পাৰ কৰি ন'মেন্স লেণ্ডত আছোঁ। এই জেগাটোৰ নামটো কোৱাচোন। এই জাগাৰ নামটো এনে ভূটান বৰ্ডাৰ বুলি কয় এইটো। মানে এটা ইয়াত কিমান মানুহ আছে ইয়াত? ইয়াতে মোৰ দেন 60 ঘৰ মান আছে আৰু 60 ঘৰ মান আছে। মানুহখিনি মানে ক'ৰ মানুহ? ভূটানৰ মানুহ নে ইণ্ডিয়াৰ মানুহ নে? আমাৰ ইণ্ডিয়াৰ মানুহ। ইণ্ডিয়াৰ মানুহ, বড়ো, নেপালী, বেলেগ বেলেগ জাতি মিক্স আছে আৰু ইয়াতে। আচ্ছা। এতিয়া আমি পালোহি ভূটান বৰ্ডাৰৰ গেটখন। ভূটান বৰ্ডাৰ ৰিভাইভেল চাৰ্চ। নেক্সট আমি ক'ত যাম? পিকনিক স্পট, ভৈৰৱকুণ্ড পিকনিক স্পট আৰু গেটছমেন মেন ফৰেষ্টত যাম এতিয়া। নেক্সট আমি গৈ আছোঁ ভৈৰৱকুণ্ড পিকনিক স্পট। ক'ত পেলাব এইটো? আমি ৰাইট চাইডে যাম ন? ৰখিব লাগিব নে? ভৈৰৱকুণ্ড পিকনিক স্পট চাবলৈ গৈ আছোঁ। নদীটো হ'ল ধনশিৰি নদী হৈ গ'ল। ধনশিৰি আছে যাওঁ এইফালে যাওঁ। যাব না? এইটো সৰুটো সৰুটো ইফালেই যাব, ৰখাব ইয়াত নাম লগাই। আমাৰ পিছফালে যিটো আপুনি দেখিছে এইটো সৰু পাহাৰটো, এইটো কি নাম? মাইব্ৰা পাহাৰ কয় এইটো। এই পাহাৰটো মানে সৰু যদিও এতিয়ালৈকে যিমান পানী হৈছে বোলে তথাপিও মানে এই পাহাৰটো কোনো হিলাব পৰা নাই, সেইটো তেনেকেই আছে। সেইটোৱে হৈ গ'ল মাইব্ৰা পাহাৰ।
এতিয়া পানীটো ইয়াত কমিব নে বাঢ়িব? এইটো এতিয়া বৰ্তমান ড্ৰাই ছিজনত অলপ কমি যায় এইটো পানী। এতিয়া ডিচেম্বৰতটো কমিব চাগে পানীটো? আৰু অলপ কমিব ডিচেম্বৰত। এতিয়া গাড়ীখন বেলেগ এটা ৰাস্তাইদি নিম বুলি ভাবিছোঁ। অকণমান বোলো চাই লওঁ ৰাস্তাটো কেনেকুৱা, গাড়ীটো যাব নাযায়। এইটোৱে হৈ গ'ল পিকনিক স্পট ভৈৰৱকুণ্ড। এতিয়া আমি ভৈৰৱকুণ্ড পিকনিক স্পটৰ পৰা ওলালোঁ। নেক্সট গৈ আছোঁ ধনচিৰি ইৰিগেশ্যন প্ৰজেক্ট। এইটোৱে হৈছে ধনচিৰি ইৰিগেশ্যন প্ৰজেক্ট। এতিয়া আমি আছোঁ ধনচিৰি ইৰিগেশ্যন প্ৰজেক্টত। ইয়াত ওপৰলৈ এনেই এলাও নহয় ন? এলাও নহয়। এলাও নহয়। ইয়াৰ দেউতাক ইয়াতে চাকৰি কৰে, সেইটো কাৰণে আমি তলাটো খুলি পেলাই আহিব পাৰিছোঁ হয়। এটাটো হ'ল ভূটানৰ পৰা অহা, এইটো কয় জাম্পানী নদী। তাৰপিছত আৰু এটাটো হ'ল অৰুণাচলৰ পৰা আহে, এইটো হ'ল ভৈৰাবী। তাৰপিছত এইটো লগ হয় কিনি পিছফালে যিটো যায় পানী, এইটো কয় ধনশ্ৰী ৰিভাৰ। দুখন নদী মিলি এইফালে এইখন নদী গৈছে, এইখনে হৈ গ'ল ধনচিৰি ৰিভাৰ। আৰু এই দূৰত এইটোৱে মানে পিকনিক স্পট হয়, ভৈৰৱকুণ্ড পিকনিক স্পট, য'ৰ পৰা বৰ্তমান আমি আহি আছোঁ। কি সুন্দৰ দৃশ্য, পাহাৰ দি ক'ত গৈ আছোঁ? গেটচিমানি মেন-মেড ফৰেষ্ট। গেটচিমানি মেন-মেড ফৰেষ্ট। হয়, এলিফেণ্ট কাণ্ট্ৰি কেম্পত। এলিফেণ্ট কাণ্ট্ৰি কেম্পত গৈ আছোঁ। এইটো নেকি ৰাস্তাটো? হয়। গেটচিমানি মেন-মেড ফৰেষ্ট। ইয়াতে ডাইৰেকশ্যনটো দিয়া আছে, এলিফেণ্ট কাণ্ট্ৰি কেম্প 1.6 কিলোমিটাৰ। 1.6। এইখনেই হ'ল গেটচিমানি মেন-মেড ফৰেষ্ট। এই ফৰেষ্টখন সম্পূৰ্ণ মানুহে প্লেণ্টেশ্যন কৰি বনোৱা। গধূলি হৈ যোৱাৰ কাৰণে ভিডিঅ'টো বৰ ভালকৈ দেখাব পৰা নাই, সেইটো কাৰণে দুখিত। এইটোৱে হ'ল এলিফেণ্ট কাণ্ট্ৰি কেম্প। ইয়াৰ ৰুমৰ ব্যৱস্থা আছে থকাৰ কাৰণে, আৰু টেণ্টৰো ব্যৱস্থা আছে। নিজে টেণ্ট লৈ আহিলে আপোনালোকে 500 টকা ভৰিব, আৰু যদি ইয়াৰ পৰা প্ৰভাইড কৰে তেনে 1000 ইহঁতি লয়। আজিলৈ ভিডিঅ'টো ইমানতে অন্ত পেলাইছোঁ। বাকী জেগাখিনি আমি কাইলৈ এক্সপ্ল'ৰ কৰিম। চ' ইয়াৰ পিছৰ ভিডিঅ'টো যিটো ভৈৰৱকুণ্ড পাৰ্ট 2 সেইটো চাবলৈ নাপাহৰিব। তাত বহুত ধুনীয়া ধুনীয়া কিবা কিবি আৰু দেখিবলৈ পাব।
আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম